viewers, welcome to my YouTube channel BTN FunS. আজি মই এটা মানে নতুন প্লেলিষ্ট স্টার্ট কৰিছো টেকনিক্যাল প্লেলিষ্ট টেকনো উইথ মি বুলি তো তাতে টেকনিক্যালৰ সকলো ধৰণৰ মানে ভিডিও আপলোড কৰা হ'ব তো বৰ্তমান সময়ত মানে পৃথিৱীত সকলো মানুহে প্ৰায় মানুহে WhatsApp ইউজ কৰে সব WhatsAppত যেতিয়া কোনোবাই মানে মেছেজ দিয়াৰ পিছত আপুনি সোৱাৰ আগেকে মেছেজ ডিলিট কৰি দিয়ে তো আপোনাৰ মেছেজটো মানে জানিবলৈ ইচ্ছা যায় তেতিয়া আপুনি ৰিপ্লাই দিওঁতে কি দিছিল তো তেতিয়া আপোনাক বেলেগ এটা কয় আপুনি ভাবে সেইটো নহবও পাৰে বা হ'বও পাৰে তো আপোনাৰ মনে জানিবলৈ ইচ্ছা কৰে যে সেইটো কি মেছেজ দিছিল তো আজি মই এনেকুৱা এটা ভিডিও লৈ আহিছোঁ যে আপুনি জানিব পাৰিব যে মেছেজটো দিয়াৰ পিছত ডিলিট হোৱাৰ পিছতো আপুনি চাব পাৰে তো বলক ভিডিওটো আৰম্ভ কৰোঁ ৰ'ব তাৰে আগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু ঘণ্টা বাটনটো দবাই দিয়ক যাতে মোৰ নটিফিকেশ্যনবোৰ আগে আপোনালোকে পায় তো ভিডিওটো শেষ হোৱাৰ পিছত লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব ধন্যবাদ তো আপোনালোকক হোৱাটছএপৰ মানে মেইন যোনটো এপ মেইন এপৰ লগত কোনো একো কৰিব নালাগে আপুনি এটা এপ ডাউনলোড কৰিব লাগিব নটিছ এপ বোলা এপ সেইটো এপ মই ডেছক্ৰিপশ্যনত মানে ভিডিঅ' ডেছক্ৰিপশ্যনত লিংকটো দি দিম তাৰ পৰা ডাউনলোড কৰি ল'ব এফালে বেলেগ মোবাইল এটা মেছেজ দিব মেছেজটো চাব নোৱাৰোঁ এতিয়া আমি যদি এপ্লিকেশ্যনটো ওপেন কৰি চাওঁ তাহলে মেছেজটো আহি যায় আকৌ এবাৰ দিম মেছেজটো হাই দিম হাই আহি গ'ল আৰু এফালে মেছেজটো যদি ডিলিট কৰি দিওঁ এভৰিৱান ডিলিট ফৰ এভৰিৱান দিছ মেছেজ ৱাজ ডিলিট আহিব আৰু ওপৰত অৰিজিনেল মেছেজটো আহি যাব কিন্তু যোনটো হোৱাটছএপৰ মেইন এপ আছে মেইন এপটো ডিলিট হ'ব সো ইয়াত এপ্লিকেশ্যনটোত অকল হোৱাটছএপ বুলি নহয় মোবাইলৰ যিমান এপ্লিকেশ্যন থাকে মানে সব ৰান হয় ইয়াত সো ভিডিওটো যদি ভাল লাগিছে লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব